প্ৰথম আহিছে নেকি মাজুলী? নাই মই মাজুলী এবাৰ আগতে কিমানবাৰ আহিলো মোৰ হিচাপ নাই। কেনেকুৱা লাগিলে ৰাস চাই? মাজুলীত কেনেকুৱা লাগিলে বুলি প্ৰশ্নই নাহে। মাজুলী সদায় ভাত খোৱা নাই, কালি ৰাস চালো দেৰিকে অহা পালো যে ভাতে খোৱা নাই। ক'ত চালে আপোনাৰ? ৰাস আমি এই ওচৰে পাজৰে য'ত পাতিছে। ৰাস চাই কেনেকুৱা পালে? ৰাস চাই মজা লাগিছে একদম। আজি সতি 3 দিন মাজুলীত মানে বেছি ভাল লাগিছে। 2 দিন ৰাস চালো, আজি চামগে আৰু গোটেই মাজুলীখন ফুৰিছো, ভাল লাগিছে, বহুতেই বেছি ভাল লাগিছে। तो चलिए शुरू करते हैं। Hey guys, welcome back to my another vlog. আহি পালে মামা গা পা ধুই আছে। চ' এতিয়া সময় 8টামান বাজিছে। চ' আজি আমি আউনীআটী সত্ৰ যাম, তাৰপৰা আহি পিনি চামগুৰি সত্ৰ যাম আৰু চামগুৰিৰ পৰা আহি পিনি উত্তৰ কমলাবাৰী সত্ৰত আমি ৰাস চাম ৰাতি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। 2000 years later. চ' গাইছ আমি ওলালোঁ বাইক লৈ আৰু গৈ আছোঁ। কেইটামান আহিলোঁ আৰু যাবলগীয়া আছে। চ' আপোনালোকে বাইকত আহি মই এতিয়া পালোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ইখন গেট। চৰি দেই। চ' মিষ্টেকত মানুহ এজনৰ গাত লাগি গ'ল হাতটো। আৰু মই ইয়াত দিগন্তক লগ পালোঁ, দোকানত বহি আছে। চ' মামাক এতিয়া ভিতৰলৈ লৈ যাম। আমি গেটৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। চ' গাইছ এতিয়া জোতা খুলি আছোঁ, জোতা খুলি পিনি ভিতৰত সোমাম। জোতাটো খুলি লওঁ। ইয়াতে থৈছোঁ আৰু ব'লক। ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ আৰু মোৰ পিছফালে আছে আকাশবন্তি। ইয়াত কাতি বিহুৰ প্ৰথম দিনাখন ইয়াত আকাশবন্তি দিয়ে। আমি ভিতৰলৈ আহিলোঁ। এইখনত আহে চবেই চাকি দিবৰ কাৰণে। পালনামৰ সময়ত ইয়াত পূৰা ভিৰ, বহুত গোটেইখন জেগাটো পূৰা ভিৰ হৈ যাব। চাকি এইডোখৰত চবেই চাকি জ্বলাই আছে বৰ্তমান, কিন্তু পালনামৰ সময়ত বাহিৰত জ্বলাবলৈ দিব, কিয়নো বহুত মানুহ আহিব বাহিৰৰ পৰা পালনাম চাবৰ কাৰণে। চ' গাইছ এতিয়া ৰাসৰ ছিজন চলি আছে আৰু কেইদিনমান পিছতে পালনাম চলিব। চ' আপোনালোকক সকলোকে মোৰ পালনামলৈ নিমন্ত্ৰণ থাকিল। চ' আপোনালোকে আহিব, আউনীআটী সত্ৰ চাই যাব, পালনাম কেনেকুৱা হয় মাজুলীৰ পালনাম। চ' আপোনালোকে চাই যাবও পাৰে। চ' ভিউ চাব পাৰে আপোনালোকে। বহুত মানুহ ইয়াত ভিৰ হৈ আছে। এইফালে এইডোখৰত আছে আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ মামাই প্ৰথম চাই আছে চাৰিওফালে ঘূৰি আৰু এইফালে লৈ যাম মিউজিয়ামটো। গাইছ সেইফালে চাই আহিলোঁ আৰু মই এটা গছৰ আগফালে আছোঁ। আৰু এইটো গছটো বেলেগ গছ নহয়, এইটো তুলসী গছ হয়। এইটো স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত বনোৱা হৈছিলে। দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুশদেৱ গোস্বামীৰ, তেওঁ যেতিয়া সত্ৰাধিকাৰ আছিলে তেতিয়া এইটো বনোৱা হৈছিল। চ' বাকীখিনি যিবিলাক মিউজিয়াম আছে চববিলাক আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। সেইখনৰ পৰা ওলালোঁ, এতিয়া আমি সেইখনত যাওঁ মিউজিয়াম। চ' আমি মিউজিয়ামটোৰ সন্মুখত পালোঁ আৰু ছাইডত শহাপহু আছে। মামা এইফালে চাই আছে। চব কিমান ধুনীয়া লাগিছে সিহঁতৰ। চ' আমি মিউজিয়ামৰ পৰা ওলাই আহিলোঁ। চোৱা হৈ গ'ল, এতিয়া আমি গৈ আছোঁ চামগুৰি সত্ৰ। মোবাইল লৈ ভিডিঅ' চ' এতিয়া গৈ পিনি আপোনালোকক চামগুৰি সত্ৰতে লগ পাম। চ' ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই বৰ্তমান আছোঁ বেঙেনাআটী তিনিআলি। চ' মামাই দোকান এখনত সোমাইছে, কিবা এটা কাম আছে। 2000 years later. চ' মই ফাইনেলি চামগুৰি সত্ৰত আহি পালোঁ। এইখন ৰুম হয় য'ত মুখাশিল্প চব বেৰত আউজাই থোৱা হয়। চ' ভিতৰলৈ সোমাম মই। চ' ব'লক। এইখিনি বনাই থোৱা হৈছে। চ' এইবিলাক সম্পূৰ্ণ হোৱা নাই, পিছত বনাব। আৰু মই ইয়াত ৰেগুলাৰ অহা হ'ব আই থিংক, কিয়নো মই মাজুলী আমাৰ কলেজৰ পৰা মাস্ক মেকিঙৰ ক'ৰ্চ এটা লৈছোঁ। চ' ইয়াত শিকাব আৰু প্ৰভেশ্বৰ তাত আছে, তেওঁ আমাক শিকাব। তেওঁ PhD কৰা হয়।
গাইছ আপোনালোকে চাব পাৰে বহুত দূৰ দূৰণিৰ পৰা চবেই চাবলৈ আহিছে ইয়াত মুখা পিন্ধি চাইছে চ' আমি পিন্ধি নাচাওঁ আৰু মামাক দেখুৱাবলৈ আহিছোঁ যিহেতু মই চাওঁ সদায় গতিকে এনেকৈ মুখাই এটা স্থান পাইছে আৰু আমি এইখনলৈ গ'লোঁ এতিয়া আমি এইখনলৈ যাম য'ত মুখাখিনি ছেভ কৰি থৈ দিয়া হৈছে মিউজিয়াম টাইপৰ চ' আমি ভিতৰত এণ্ট্ৰি কৰোঁ চ' গাইছ আমি ভিতৰত সোমালোঁ আৰু চাৰিওফালে বেৰত মুখাখিনি আউজাই থোৱা হৈছে চ' গাইছ আপোনালোকে সন্মুখত চাব পাৰে মিষ্টাৰ আজাদা আহিছে চ' মই পাৰিলে তেওঁলোকৰ চেল্ফি আৰু ব্লগ এটা বনাম চ' আপোনালোকে চাব আৰু এতিয়া তেওঁ নিজৰ ব্লগ বনাই আছে GoPro কেমেৰা দি যিহেতু মই নিজৰ মোবাইলটোতেই বনাইছোঁ ইমান এটা ভাল অহা নাই কেমেৰা চ' আপোনালোকে চাব পাৰে মুখাখিনি ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে আৰু ইয়াত নতুনকৈ মুখাখিনি বনোৱা হৈছে এইটো ফাৰ্ষ্ট বগা ৰং দিয়া হৈছে তাৰপিছতে তাৰ ৰংখিনি দিয়া হ'ব ফাইনেল হোৱাই নাই গাইছ ৰাজাদাই ব্লগ বনাই হৈ গ'ল এতিয়া তেওঁলোকে যাম বুলি কৈছে মই তেওঁলোকৰ লগত কথা পাতিলোঁ মাজুলী এবাৰ কিমানবাৰ আহিলোঁ মোৰ হিচাপ নাই কেনেকুৱা লাগিলে ৰাখচাই মাজুলীত কেনেকুৱা লাগিলে বুলি প্ৰশ্নই নাহে মাজুলী সদায় ভালেই লাগে আৰু মাজুলী সদায় ভাল বাকী তুমি ক'ৰ পৰা মই মাজুলীৰে হয় মাজুলীয়ে নেকি মোৰ 10 কিলোমিটাৰমান যাব লাগে হয় নেকি তো তুমি মাজুলীৰ ল'ৰা হয় গতিকে জানাই মাজুলীৰ বিষয়ে আৰু মাজুলীৰ বিষয়ে আচলতে কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ আমাৰ গৌৰৱ হয় আমাৰ নিজৰ গৌৰৱ হয় আৰু মই প্ৰতি বছৰে এবাৰ হ'লেও মই মাজুলীলৈ আহোঁ কেতিয়াবাতো দুবাৰ তিনিবাৰো হৈ যায় কিন্তু যেনেকৈ নহওক মই বছৰেকত এবাৰ হ'লেও মাজুলী আহোঁৱে আহোঁ আৰু ভাল লাগিলে এইবাৰ ভাইটিকো লগ পালোঁ খুব ধুনীয়াকৈ ভাইটিয়ে ভিডিঅ' বনাই আছে ন কি চেনেল এইটো মই বেছিকৈ পৰ্ট্ৰেইট বনাওঁ এতিয়া ডিম্পুদাক কেইদিনমান আগত দিছোঁ মাজুলীৰ আৰ্টিষ্ট বুলি আছে দাদা আপুনি প্ৰথম আহিছে নেকি মাজুলী নাই মই মাজুলী এবাৰ কিমানবাৰ আহিলোঁ মোৰ হিচাপ নাই কেনেকুৱা লাগিলে ৰাখচাই মাজুলীত কেনেকুৱা লাগিলে বুলি প্ৰশ্নই নাহে মাজুলী সদায় ভালেই লাগে আৰু মাজুলী সদায় ভাল বাকী তুমি ক'ৰ পৰা মই মাজুলীৰে হয় মাজুলীয়ে নেকি মোৰ 10 কিলোমিটাৰমান যাব লাগে হয় নেকি তো তুমি মাজুলীৰ ল'ৰা হয় গতিকে জানাই মাজুলীৰ বিষয়ে আৰু মাজুলীৰ বিষয়ে আচলতে কৈ কেতিয়াও শেষ কৰিব নোৱাৰোঁ আমাৰ গৌৰৱ হয় আমাৰ নিজৰ গৌৰৱ হয় আৰু মই প্ৰতি বছৰে এবাৰ হ'লেও মই মাজুলীলৈ আহোঁ কেতিয়াবাতো দুবাৰ তিনিবাৰো হৈ যায় কিন্তু যেনেকৈ নহওক মই বছৰেকত এবাৰ হ'লেও মাজুলী আহোঁৱে আহোঁ আৰু ভাল লাগিলে এইবাৰ ভাইটিকো লগ পালোঁ খুব ধুনীয়াকৈ ভাইটিয়ে ভিডিঅ' বনাই আছে ন কি চেনেল এইটো মই বেছিকৈ পৰ্ট্ৰেইট বনাওঁ এতিয়া ডিম্পুদাক কেইদিনমান আগত দিছোঁ মাজুলীৰ আৰ্টিষ্ট বুলি আছে চ' আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে নিশ্চয় তো ভাইটিতে কষ্ট কৰি আছে তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ এইবোৰতো কৰিয়ে থাকিব কিন্তু চবতকৈ বেছি ইম্পৰ্টেণ্ট ছাবস্ক্ৰাইবটো কৰি দিয়ক আপোনালোকে যিহেতু কষ্ট কৰি আছে দূৰৰ পৰা আহিছোঁ আৰু মই বেছিকেলি দাদাৰ ভিডিঅ' চাওঁ বহুত ভাল লাগে মোৰ চাই পিনি লগ পাইছোঁ বহুত থেংক ইউ দেই ভাল লাগিল দিয়া আকৌ লগ পাম দিয়া ঠিক আছে বাই যাব দেই যাম দিয়া বাই ফাইনেলি আমি চামগুৰি সত্ৰ ভিজিট কৰিলোঁ আৰু এতিয়া সময় হৈছে 3:30 বাজিলে আৰু বেছি সময় নৰখোঁ যিহেতু আমাৰ ঘৰ বহুত দূৰ বাইকত তেল নাই বুলি কৈছে খতম হ'ব হ'ল ৰাওনা পাৰত তেলটো ভৰাই ল'ম আৰু এতিয়া আমি ঘৰলৈ যাওঁ বাই ঠাণ্ডা লাগি আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব এনজয় কৰিব চ' ৰাওনাপাৰত অলপকৈ তেল ভৰাই পিনি আমি কমলাবাৰী তেল ডিপুত আহি পালোঁ তেল ডিপুত অকণমান বেছিকৈ তেল ভৰাই আছোঁ চ' ইয়াৰ পিছত আমি এতিয়া উত্তৰ কমলাবাৰী সত্ৰ হৈ যাম ছবিক লগ পালোঁ চ' দাদা ৰাস চাই কেনেকুৱা লাগে মজা পোৱা নাই ৰাসৰ মিউজিক শুনি আছে পুৰা ৰাস ধামাকা হৈ আছে মাজুলীত এতিয়া ক'ৰ পৰা আহিলে আপোনালোকে এতিয়া আমি ভাত খাব লাগিছোঁ ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই কালি ৰাস চালোঁ দেৰিকৈ সাৰ পালোঁ যে ভাতে খোৱা নাই ক'ত চালে আপোনালোকে ৰাস আমি এই ওচৰে পাজৰে য'ত পাতিছে চবতে চাবলৈ চেষ্টা কৰি আছোঁ চামগুৰি সত্ৰ চ' বহুত ভাল লাগি আছে তেওঁৰ ভিডিঅ'বিলাক মই চাওঁ বহুত ভাল লাগে চাই পিনি এইবাৰকো লগ পালোঁ ছবিতাৰ লগতে চ' ৰাস চাই কেনেকুৱা ৰাস চাই মজা লাগিছে একদম আজি সতি 3 দিন মাজুলীত মানে বেছি ভাল লাগিছে 2 দিন ৰাস চালোঁ আজি চামগৈ আৰু গোটেই মাজুলীখন ফুৰিছোঁ ভাল লাগিছে বহুতেই বেছি ভাল লাগিছে আৰু তুমি ৰাস চাইছা নাই ৰাস চালোঁ মই পুৰা 3 দিন আৰু ই পুৰা ধুনীয়া ব্লগ বনাই গৈছে আপোনালোকে ছাপোৰ্ট কৰিব একদম ভাল লাগিব তেতিয়া অসমৰে মানুহ যিহেতু আচলতে মই গম নাপাওঁ পাহিবা আহিব বুলি মই নৰ্মেলি পৰ্ট্ৰেইট ড্ৰয়িং কৰোঁ এই ডিম্পুদা আহিছিলে ডিম্পুদাক মই পৰ্ট্ৰেইট এটা দিলোঁ যদি গম পোৱা হ'লে আপোনাৰ পৰ্ট্ৰেইট মই ড্ৰয়িং কৰি থ'লোহেঁতেন নেক্সট টাইম আহিলে পাম অঁ